বানৰজা ইষ্টদেৱতাৰ শিৱক পূজা অৰ্চনাৰ বাবে নিৰ্মাণ কৰা এটা বিশেষ মন্দিৰ, যাৰ আছে অপাৰ মহিমা। তেজপুৰ চহৰৰ উত্তৰ ফালে এটা সৰু পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰ নাম হৈছে মহাভৈৰৱ মন্দিৰ। জনা হওক মহাভৈৰৱ মন্দিৰৰ মহত্ব আৰু ইতিহাস। তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰতে অৱস্থিত হৈছে এই মন্দিৰটো, যাৰ নাম হৈছে মহাভৈৰৱ মন্দিৰ। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বানাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ 159 কঠা 3 লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে বানৰজাৰ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটোৰ উচ্চতা প্ৰায় 3.2 মিটাৰ আৰু প্ৰস্থ প্ৰায় 2.3 মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগসমূহৰ ভিতৰত লেখত ল'বলগীয়া। তেজপুৰ চহৰৰ উত্তৰ ফালে এটা সৰু পাহাৰ বা টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থান আছে। সাধাৰণতে জানিব পৰা গৈছে যে ভৈৰৱ মানে কোন। বহু যুগ যুগৰ পৰা এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগতে শিৱভক্ত বানাসুৰে এই মহাভৈৰৱ মন্দিৰটো নিৰ্মাণ কৰিছিল। পৌৰাণিক আখ্যান অনুসৰি আকৌ বানৰজাৰ ইষ্টদেৱতা শিৱক পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভৌগোলিক অৱস্থান হৈছে 26 ডিগ্ৰী অক্ষাংশ আৰু পূবে 92 ডিগ্ৰী দ্ৰাঘিমাংশ। আগতে এই মন্দিৰ শৈল নিৰ্মিত আছিল আৰু পাছলৈ আহোম ৰাজত্ব কালত আকৌ পুনৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলতে মন্দিৰৰ পুৰণ ভাগ ভাগি চুৰমাৰ হোৱাত পুৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয়বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়। ইতিহাস মতে টংখিঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰ নিৰ্মাণ কৰা হয়। মন্দিৰ পৰিচালনাৰ বাবে তেওঁলোকক ইয়াত পূজাৰী আদি নিয়োগ কৰা হৈছিল। বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা এই মন্দিৰ পৰিচালনা কৰা হয়। মন্দিৰত দৈনিক পূজা অৰ্চনাৰ লগতে বিবাহ অন্নপ্ৰসন্ন আদি সম্পন্ন হয়। প্ৰতি বছৰ মহাশিৱৰাত্ৰিৰ দিনাও এই মন্দিৰত ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। ইতিহাস মতে টংখিঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰ নিৰ্মাণ কৰা হয় আৰু মন্দিৰ পৰিচালনাৰ বাবে তেওঁলোকক দিয়া পূজাৰী আদি নিয়োগ কৰিছিল। কথিত আছে যে এই মন্দিৰ ভাগ বানৰজাৰ কন্যা উষাই দৈনিক পূজা অৰ্চনা কৰিছিল। এই মন্দিৰৰ মূল লিংগ ভাগৰ দৈৰ্ঘ্য হৈছে 3.30 মিটাৰ, ব্যাস হৈছে 2.30 মিটাৰ। মন্দিৰত দৈনিক পূজা অৰ্চনাৰ লগতে অন্নপ্ৰসন্ন বিবাহ আদি সম্পন্ন হয়। ভক্তপ্ৰাণ ৰাইজে মন্দিৰত ছাগলী, গৰু, পাৰ আদি দান দি মুকলি কৰিছে।